অনুশীলনৰ মজিয়ালৈ সকলোকে আদৰিছোঁ। আজি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত এটি পাঠ, মোৰ মাতৃমুখ দৰ্শন। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ৰচিত পাঠটিত তেখেতৰ দীঘলীয়া অসম ভ্ৰমণৰ কাহিনী বৰ্ণনা কৰিছে। লক্ষ্মীনাথ বেজবৰুৱাক আধুনিক অসমীয়া সাহিত্যৰ কাণ্ডাৰী বুলি জনা যায়। অসমীয়া গল্প সাহিত্যৰ জনক বুলিও তেখেতক কোৱা হয়। জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি ক'লে আমি যি তিনিগৰাকী সাহিত্যিকৰ নাম পাওঁ, তাৰে এগৰাকী অন্যতম সাহিত্যিক হৈছে লক্ষ্মীনাথ বেজবৰুৱা। তেখেতৰ বিভিন্ন ৰচনাৰাজিৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকল অৱগত। তেখেতৰ আত্মজীৱনীখনৰ নাম মোৰ জীৱন সোঁৱৰণ। জোনাকী কাকতৰ প্ৰকাশত তেখেতে আগভাগ লৈছিল চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীৰ সৈতে। বুঢ়ীআইৰ সাধুকে আদি কৰি বিভিন্ন শিশু সাহিত্য তেখেতে ৰচনা কৰি থৈ গৈছে। তেখেতৰ একমাত্ৰ উপন্যাস পদুম কুঁৱৰী, চক্ৰধ্বজ সিংহ, জয়মতী, বেলিমাৰ আদি কেইবাখনো ঐতিহাসিক নাটক তেখেতে লিখি থৈ গৈছে। 1924 চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেখেতে সভাপতিত্বও কৰিছিল। এইগৰাকী সাহিত্যিক বিবাহপাশত আবদ্ধ হৈছিল বংগৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্ৰজ্ঞা সুন্দৰী দেৱীৰ সৈতে। বেজবৰুৱাদেৱে 7টা খণ্ডত ৰচনা কৰা মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক দীঘলীয়া অসম ভ্ৰমণৰ কাহিনীটিৰ 3টা খণ্ড আমাৰ পাঠৰ বিষয়বস্তু। এতিয়া আমি পাঠটিৰ আলোচনালৈ আগবাঢ়িছোঁ। পাঠটিৰ আৰম্ভণিতে তেখেতে কৈছে যে প্ৰায় 1.5 কুৰি বা 2 কুৰি বছৰৰ পাছত তেখেতে মাতৃমুখ দৰ্শন কৰিছে। ইয়াত মাতৃমুখ দৰ্শন এই কথাৰে মাতৃভূমিক পুনৰবাৰ চাবলৈ পোৱা, মাতৃমুখ শব্দটোৰে অসম ভূমিৰ কথাই বুজাইছে, নিজৰ মাতৃভূমিৰ কথাই বুজাইছে। এইখিনিতে ছাত্ৰ ছাত্ৰীসকলক জনাব লাগিব যে তেখেতেনো ইমান দিন মাতৃভূমিৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল কিয়। পশ্চিমবংগত তেখেতে বন্ধু ভোলানাথ বৰুৱাৰ সৈতে কাঠৰ ব্যৱসায়ত জড়িত হৈছিল। পাছলৈ স্বতন্ত্ৰভাৱে সেই ব্যৱসায় কৰিছিল যদিও প্ৰথম মহাযুদ্ধৰ ধামখুমীয়াত সেই ব্যৱসায় পৰি যায় আৰু তেখেতে ব্যৱসায় কৰা ৱাৰ্ড কোম্পানীত 1916 চনত তেখেতে এটি চাকৰিত নিযুক্ত হয়। পাছলৈ 1917 চনত তেখেতক উৰিষ্যাৰ সম্বলপুৰলৈ বদলি কৰা হয়। তাতে তেখেতে মেনেজাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰে। এই সম্বলপুৰৰ পৰাই তেখেতে অসম অভিমুখে যাত্ৰা আৰম্ভ কৰে। অসম ভূমিৰ পৰা ইমান দিন আঁতৰি থাকিবলগীয়া হোৱা বিষয়টোক তেখেতে আপচু বুলি অভিহিত কৰিছে। আপচু অৰ্থাৎ দেখিবলৈ বা শুনিবলৈ যিটো বেয়া। এইখিনিতে কীৰ্তন ঘোষাৰ এফাকি পদৰ অৱতাৰণা কৰিছে। নকৰিলোঁ শিৰে মাধৱক নমস্কাৰ, ইটো মাথাপুত মূৰ ভৈল মহাভাৰ। অৰ্থাৎ কৰিবলগীয়া কাম নকৰাৰ ফলত উপজা শংকা, মাথাপুত শব্দৰ অৰ্থ। আৰু এয়া তেখেতৰ মহাভাৰ হৈছেগৈ বুলি তেখেতে উল্লেখ কৰিছে। তেখেতৰ কোনো সদাশয় বন্ধুৱে শিৱসাগৰৰ এখন সভাত গপ বা উফোন পাতিহে তেখেত মাতৃভূমিলৈ অহা নাই বুলি উল্লেখ কৰিছিল বুলি তেখেতে লিখিছে আৰু তাৰো উত্তৰ তেখেতে দিছে। সেই উত্তৰ দিবলৈ গৈ তেখেতে ভক্ত কবিৰৰ এফাকি পদৰ অৱতাৰণা কৰিছে। পানী মে মীন পিয়াচি, মোক চুনতে চুনতে লাগে হাঁচি। অৰ্থাৎ পানীত থাকিও মাছ পিয়াহত থাকে আৰু এই কথা শুনি মোৰ হাঁহি উঠে। এইদৰে তেখেতে সাওপাত বা অভিশাপৰ ফলতহে মাতৃভূমিৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল বুলি উল্লেখ কৰিছে। আৰু তেখেতে সাওপাত বা অভিশাপৰ ফলত মানুহৰ কেনে বিলাই বিপত্তি হ'ব পাৰে ইয়াৰো দীঘলীয়া বৰ্ণনা দিছে। অৱশেষত 1930 চনৰ 19 ছেপ্টেম্বৰত দুৰ্গা পূজাৰ বন্ধৰ সময়ছোৱাত তেখেতে অসম অভিমুখে যাত্ৰা কৰিছিল। সম্বলপুৰৰ পৰা তেখেতসকলে যাত্ৰা আৰম্ভ কৰিছিল। সম্বলপুৰৰ পৰা 31 কিলোমিটাৰ দূৰত অৱস্থিত ঝাৰচুগুড়া জংচনলৈ তেখেতসকলৰ প্ৰথমটো যাত্ৰা আছিল। ঝাৰচুগুড়াৰ পৰা কলিকতা, কলিকতাৰ পৰা গুৱাহাটী আৰু গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখে তেখেতে যাত্ৰা কৰিছিল। সম্বলপুৰৰ পৰা যাত্ৰা কৰাৰ সময়ছোৱাত তেখেতৰ লগত আছিল তেখেতৰ সহধৰ্মিনী প্ৰজ্ঞা সুন্দৰী দেৱী আৰু তেখেতৰ কনিষ্ঠ কন্যা। ঝাৰচুগুড়াৰ পৰা কলিকতা যাত্ৰা তেখেতসকলৰ বাবে বৰ সুখকৰ নাছিল। তেখেতে উল্লেখ কৰিছে যে ৰাতি 2-3 মান বজাত সেই ট্ৰেইনখনত উঠি পাছদিনা গোটেই দিনটো যাত্ৰা কৰি
ৰাতি 8মান বজাত তেখেতসকল কলিকতা পাইছিলগৈ আৰু গোটেই বাটছোৱাত অনাহাৰে কটাবলগীয়া হৈছিল। পেছেঞ্জাৰ গাড়ীখনত তেখেতসকলে আৰু বহু অসুবিধাৰ সন্মুখীন হৈছিল। ঠায়ে ঠায়ে মানুহ উঠাই নিয়াৰ ফলত তেখেতসকলৰ খোটালিটো মানুহৰে ভৰি পৰিছিল। উঠিব নোৱাৰা নৰিয়া পৰা ল'ৰা এটাক লৈ মাক দেউতাক সেই খোটালিটোত উঠিছিল। ফলত ল'ৰাটোৰ গাত বতাহ লাগিব বুলি খিৰিকীবোৰো মাৰি দিয়া হৈছিল। এইদৰে অতি কষ্টকৰ যাত্ৰাৰ অন্তত তেখেতসকল কলিকতাত গৈ উপস্থিত হৈছিল। সেয়া আছিল 20 ছেপ্টেম্বৰৰ কথা। 21 ছেপ্টেম্বৰ তাৰিখে শিয়ালদহ ষ্টেচন এৰি তেখেতসকল 22 তাৰিখে গুৱাহাটী পাইছিল। সেই সময়ত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হোৱা নাছিল। সেই উত্তৰ পাৰৰ পৰা পাণ্ডুঘাটলৈ জাহাজেৰে পাৰ হৈছিল আৰু পাণ্ডুঘাটত তেখেতসকলক আদৰিবলৈ ৰৈ আছিল তেখেতৰ ভাষাৰে মাজীও আৰু জ্ঞান। এই দুয়োটা নামেৰে তেখেতে কাক কাক সম্বোধন কৰিছিল সেয়াও পাছলৈ লিখিছে। মাজীও নামটো হৈছে প্ৰখ্যাত চাহ খেতিয়ক তথা সুকবি চন্দ্ৰকুমাৰ আগৰৱালাৰ আৰু জ্ঞান ল কলেজৰ প্ৰসিদ্ধ প্ৰিন্সিপাল মিষ্টাৰ জে বৰুৱাৰ অৰ্থাৎ জ্ঞানাদাভিৰাম বৰুৱাৰ। এইখিনিতে তেখেতে উল্লেখ কৰিছে যে গুৱাহাটীখন তেখেতৰ কিয় ভাল লাগে। এই ক্ষেত্ৰত তেখেতে তিনিটি কথাৰ অৱতাৰণা কৰিছে। এই তিনিটি কথা হ'ল গুৱাহাটীৰ প্ৰাকৃতিক সৌন্দৰ্য, ঐতিহাসিক উৎকৰ্ষ, প্ৰাচীন জ্ঞান গৌৰৱৰ গৰিমা, ব্ৰহ্মপুত্ৰৰ মাজত থকা উমানন্দ, পাৰত অৱস্থিত কামাখ্যা, অস্ত্ৰকান্ত আদিয়ে বিদেশীৰ চকুত চমক লগাব, প্ৰত্নতাত্ত্বিকক প্ৰাচীন জ্ঞানৰ দুৱাৰ মুকলি কৰি দি গুৱাহাটীয়ে মনত বিস্ময় জগাব বুলিও তেখেতে কৈছে। আৰু এনেকুৱা এখন গুৱাহাটীয়ে অসমৰ অন্যান্য জিলাতকৈ তেখেতৰ মনত যে অধিক প্ৰভাৱ বিস্তাৰ কৰে সেই কথাও তেখেতে উল্লেখ কৰিছে। সম্বলপুৰত থকাৰ অৱস্থাতে তেখেতৰ গাত জ্বৰে বাহ লৈছিল। ডাক্তৰে মেলেৰিয়া হোৱা বুলি কৈছিল। জ্বৰ গুছিল যদিও তাৰ আনুষংগিক লক্ষণবোৰ গুচা নাছিল। গুৱাহাটীত থকাৰ সময়ছোৱাতে তেখেতক কটন কলেজৰ ছাত্ৰ বন্ধুসকলে সভাৰ বাবে আমন্ত্ৰণ জনাইছিল। সেই সভাত তেখেতক অভিনন্দন দি সন্মানিত কৰিছিল। সভালৈ যাব পৰাকৈ তেখেতৰ শৰীৰ সুস্থ নাছিল যদিও তেখেত গৈছিল আৰু তেখেতে এই সম্পৰ্কত লিখিছে যে আগ্ৰহ, সমাদৰ আৰু অনুৰোধ অমান্য কৰাৰ শকতি তেখেতক ঈশ্বৰে দিয়া নাই। এই সম্পৰ্কে তেখেতে এটি শ্লোক উল্লেখ কৰিছে, যথা নিযুক্ত হস্মি তথা কৰমি, অৰ্থাৎ যি ধৰণে যি কামত নিযুক্ত হৈছে সেই ধৰণে তেখেতে কাম কৰি গৈছিল। সভাত ছাত্ৰসকলৰ উৎসাহ, আনন্দ আৰু প্ৰফুল্লমুখ দেখি তেখেতো প্ৰফুল্লিত হৈ পৰিছিল আৰু বৃদ্ধত্ব, জড়ত্ব পৰিহাৰ কৰি তেখেতো ডেকা হৈ পৰিছিল বুলি উল্লেখ কৰিছে। কোনোজন ছাত্ৰই ইংৰাজী আৰু অসমীয়াত শুৱলাকৈ বক্তৃতা দিছিল, কোনোজনে সংগীত পৰিৱেশন কৰিছিল, কোনোৱে ওজাপালি পৰিৱেশন কৰিছিল আৰু এইসমূহে তেখেতৰ নুমাও নুমাও হোৱা আনন্দৰসৰ বন্তিগছিত তেল দি তাৰ শলাকানি বঢ়াই দিছিল বুলি তেখেতে উল্লেখ কৰিছে। গুৱাহাটীত কলেজ আৰু শিক্ষাৰ কেন্দ্ৰ হোৱাৰ বাবেহে এনে হৈছে বুলিও তেখেতে উল্লেখ কৰিছে আৰু এই কলেজ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তেখেতেও যে ভূমিকা পালন কৰিছিল সেই কথাও তেখেতে ইয়াতে উল্লেখ কৰিছে। এইদৰেই গুৱাহাটীত থকাৰ সময়ছোৱা কটাই 23 তাৰিখে তেখেতে ডিব্ৰুগড়লৈ বুলি যাত্ৰা কৰিছিল। 24 তাৰিখে গৈ তেখেতে ডিব্ৰুগড়ত উপস্থিত হৈছিল আৰু তাত তেখেতক আদৰিবলৈ ৰৈ আছিল মাজু জীয়েক আৰু জোঁৱায়েক আৰু তেখেতৰ সৰু ভাতৃ।